ভালনে বেয়া? নমস্কাৰ, মই ময়ূৰী শইকীয়া আৰু ইয়াত উপস্থিত থকা সকলো হায়দৰাবাদবাসী ৰাইজলৈ মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আচলতে আজি আহি মই ইমান বেছি এক্সাইটেড হৈ আছোঁ, মানে ইমান বেছি মোৰ ভাল লাগিছে, আচলতে নিজকে ক'ব পৰা নাই। কাৰণ কি সদায় আমি অসমত শ্ব' কৰি থাকোঁ, বাহিৰতো কৰিছোঁ যদিও আমাৰ বাহিৰৰ ছ'চাইটিখিনিৰ যিখিনি আমাৰ একতা মোৰ সঁচাকৈ খুব ভাল লাগে। আৰু যিহেতু অসমৰ ৰাইজ ইয়াত আছে, নিজৰ মাটিৰ ৰাইজ, আৰু ইয়াতে হায়দৰাবাদৰো কিছু লোক আছে, খুব ভাল লাগিছে। তেওঁলোকে মোৰ অনুষ্ঠান চাব আহিছে। আৰু পোনপ্ৰথমতে মই যিহেতু ইয়াত উপস্থিত আছে সকলো ৰাইজ, লুইতপৰীয়া পৰিয়ালৰ সকলো সদস্য, বিশেষকৈ পক্ষীবা আছে, প্ৰাঞ্জল দা আছে, চন্দনা বা আছে, দিব্যা বা আছে, প্ৰণয় দা আছে, হিমাংশু দা আছে, আৰু সকলো বহুতৰে নাম ৰৈ গৈছে হয়তো। এই গোটেইখিনি সন্মুখত বহি আছে বাইদেউসকল, তেওঁলোকক মই দাদাসকললৈ ধন্যবাদ জনাইছোঁ। কাৰণ কি তেওঁলোকে ইমান এখন পবিত্ৰ মঞ্চত সুন্দৰভাৱে মোক মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু স্পেচিয়েলি থেংক ইউ নিউজ 18 চেনেলকো কৈছোঁ, তেওঁলোকে লাইভ কৰিছে, বহুত ধন্যবাদ। আৰু যিহেতু আজি উপস্থিত আছোঁ, আশা কৰোঁ থকা সময়খিনি সকলোৱে অকণমান ফূৰ্তি কৰিম। ৰেডি হয়নে নহয়? মই কিন্তু ৰেডি, কিন্তু মই আপোনালোকৰ নাচিবও লাগি, গানটো গামে নাচিমো কিন্তু, হ'ব? আৰু আৰম্ভণিতে কি লাগিব? এতিয়া জোৰকৈ হাত চাপৰি লাগিব সকলোৰে পৰা। হাত চাপৰিটো অলপ কমি আছে, আমাৰ ৰাইজসকলে অলপ খাই বৈ অহা নাই নেকি ঘৰত? ইমান লেহুকা হাত চাপৰি নহ'ব, কিন্তু মোক এনেকৈ কওঁ 1 2 3, একদম ডাঙৰ হাত চাপৰি। 1 2 3, once more please, come on, 1 2 3. Thank you so much. আৰু আৰম্ভণিতে মোৰ এটি নিজৰ গীত, আপোনালোকে সকলোৱে জানে এইটো জুবিন দাৰ মোৰ 2019 বৰ্ষৰ এটি সকলোৱে জনা খুব হিট ছং হয়, হেং ডাং। আজি যিহেতু আমি পবিত্ৰ মঞ্চত বিহু, মোৰো সাংস্কৃতিক সন্ধিয়া অলৰেডি আৰম্ভ হৈছে, কিন্তু বিহু বুলি ক'লে প্ৰথমখন হায়দৰাবাদৰ থ্ৰুৱেদি আৰম্ভ কৰিছোঁ। আৰু ইমান বেছি ভাল লাগিছে যে হায়দৰাবাদৰ পৰা আমাৰ বিহু আজিৰ পৰা আৰম্ভ, আমাৰ তাৰপিছত কণ্টিনিউ শ্ব' আছে, গতিকে থকা সময়খিনি ফূৰ্তি কৰিম বুলি আশা থাকিল, হ'ব? আৰু এটি কথা কৈছোঁ, ভুল বান্ধি হ'ব পাৰে দেই, সেইখিনিতে কৈ লৈছোঁ, ভুল বান্ধি হ'লে অলপ নিজৰ বুলি ক্ষমা কৰি দিব, আৰু সকলোৰে পৰা সহযোগ বিচাৰিছোঁ। ধন্যবাদ।
বজাৰ জানা